নমস্কাৰ, মই সৌৰভ আৰু সৌৰভ ট্ৰান্সপৰ্টৰ অন্যতম মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছিলোঁ আমি ডিব্ৰুগড়, আৰু ডিব্ৰুগড়ত আমাৰ গাড়ীত আজি মাছ লোডিং হৈ আছে। চ' আপোনালোকে দেখিব পাইছে এই মাছসমূহ ক'ৰ পৰা আৰু কেনেকৈ আহে আপোনালোকে জানেনে? যদি জানে আপোনালোকে কমেণ্ট কৰকচোন, মই আপোনালোকৰ কমেণ্টসমূহ পঢ়িবলৈ ৰেডি হৈ আছোঁ। চ' ডিব্ৰুগড়ত আমাৰ অলপ দেৰি হোৱাৰ বাবে আমি ৰখিব সময় নাপালোঁ। তো আমি আহি পালোঁহি বৰ্তমান এতিয়া নাহৰতলী বাইপাছ। আপোনালোকে বাইপাছটো চাৰিওফালে দেখিছেনে? পথাৰ পূৰা ভৰি আছে। আৰু এই আমোদজনক দৃশ্যটোৰ মাজতে খালি জুবিন দাৰ গান এটা শুনিব লাগে। চ' শুনো আহক সকলোৱে লগে ভাগে। জয় জুবিন দা, জয় অসম। মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰা